এই বহুত দিন হল দে পামচার হয়েছে হলি নবীনের দরে ফালি 1990 ফালি হাই বন্ধু এটা নতুন ভিডিও আর আপনার স্বাগতম জানাইছো সেইদিনাখানে যে কৈছিলো মোবাইলটো তার মানে কেক এটা কাটিম বুলি মোবাইলটোৰ গতিকে কেকটো কাটাৰ সময় হোৱাই নাই টাইমো বানাই ইনকে আজি তাৰ মানে কেকটো কাটিম বুলি ভাবিছো গতিকে তাকে লিগান যাওঁ কেকটো এতিয়া আনিব যাওঁ আনি পেলাই আজি কেকটো কাটো সৰুকে এটা চেলিব্ৰিটি কৰো মানুহ 500 বা 1K সাবস্ক্রাইবার হলি কেক চেক কাটে বা কিবা কাটে গতিকে আমি 1K সাবস্ক্রাইবাৰৰ নাকটো আমি 200 সাবস্ক্রাইবার পাৰ হৈছি গতিকে আমি এটা সৰুকে সেলিব্রেশন কৰিম আৰু 1K সাবস্ক্রাইবার হবা গেলে তেতিয়াতো মটন বিৰিয়ানী চিকেন বিৰিয়ানী কিবা কানি হৈ যাব আকো ৰিক্স নাই এইটো মোবাইলৰো হল 200 সাবস্ক্রাইবাৰো পাৰ হোৱাৰ এটা সেলিব্রেশন কৰিম আৰু লগতে গাড়ীখনৰো অলপ টায়াৰটো অলপ চেঞ্জ কৰিব লগা আছে এলটোখনৰ গতিকে তাতো টায়াৰটো চাবা যাওঁ কি কৰি আছো গোটেইখিনি ভিডিঅ'টো দেখি আছো চাই থাকক ভিডিঅ'টো আগে পুরান তাইবলা খাতা আছে হুদে বছর জ্বালা হয় খাতা দি লাগ বুদা অলপ লৈ দি গেল পিনবে লাগে আপি যদি এর খাতা হয় বদল ইবেলা দিলা না বেয়া আছে তো পাইছি অলপ এটা সারা আছে না এইটো মাহতে তাৰ মানে গোটাই খাতা গেছি এতিয়া নতুনকে আকজোৰ ইউনিফৰ্ম চিলাই কৰিব দিম ৰাতিকো অলপ আৰু গাড়ীত পেটটো ল'ব লাগিব গাড়ী আলটোখানো ভাল কৰিব লাগে আগে কেকটো আৰু হেৰিটো ইউনিফৰ্ম যোৰা চিলাই কৰি দিয়ে তোক নামে থৈ পিছত দয়া গুচি যাম আৰু আবুৰো এটা খবৰ লৈ বেলেগ আবুৰ কি নাই না কিবা অসুখ হৈ থকা বুলি কৈছে ৰ'দ আজি ফুল ৰ'দে দিছে এইকেইদিন ডেইলি ৰ'দ দিয়ে আছে দে এই মইনুলদাৰ তাতে সোমাইছো আমাৰ এই ইউনিফৰ্ম যোৰা চিলাই কৰিব দিয়ক দি পেলাই ডাইৰেক্ট যাই আছো কেকটো আনিব লিখান আমাৰ 200টা কমপ্লিট হলে আৰু এইফালে ভিউজটো আমাৰ লাহে লাহে বাঢ়ি আছে আৰু ইনকে বাঢ়াব লাগিব আপোনালোকে বাঢ়াব লাগিব কেকটো লোৱাৰ কাৰণে সোমালো আমি ভিতৰত এতিয়া কেকটো লওঁ মই ফটো মাৰছো দিয়ক মোৰ কেইটা ভাল হৈছে মই দি দিম দিয়ক হৈছে না ফ্ৰিজত থলে খাই হয় না মই দি আছো ৰ'ব ভাল ফটো আপোনাৰ তাৰ এই চকত কেকটো আনিব গৈছিলো বাপৰে বা যি গৰম চকত মানুহবিলাক কিনকে ঘূৰি আছে গমেই নাপাওঁ আহি পেলাই কাপোৰ চাপোৰ হলকাই চুই ৰ এতিয়া ভাত খাবার টাইম হৈছে ভাতটো খাই লওঁ ৰ টায়াৰটো এদিন হল দে পামচাৰ হৈ আছে হলি টায়াৰটো লৈ যাওঁ ৰ এইটো টায়াৰ নি পেলাই নতুন টায়াৰ এটা লগাব লাগিব আজতে ল টায়াৰটো চেঞ্জ কৰিব আহিলে কি হ'ব লাইনটোৱে নাই গৈ ৰাখে গাছৰ তলত বহি আছো এনেকুৱা যদি একডাল গাছ থকা আধা বিঘা মাটি পুৰা কাভাৰ কৰিলে পুৰা ফুল চায়া হৈ থাকে দেখছা না সেইকাৰণে গাছ চাছ মানুহ হ'লে অলপ ৰুব লাগে অলপ গৰমত জিৰাব ভাল এটা কাম আছে আৰু সহজ কাম আছে এটা আৰু আপুনিও কি নবীনৰ দৰে ফালি 1990 দাবলা কৰি যাব হঠাৎ পইচা লগা হ'ব পাৰে ক'ৰবাত 1 কোটি 2 কোটিমান দিবি সেইখিনি আনি পুৰা একদম কাষে দি পেকিং কৰি থ'ব লাগিব আখাল যাতে হাত বা টাইল থাকিব পাৰে বুজি পাইছিলে ল'বা বৰ বেছিটো ফালি নিদি যদি দে কি নবীনে বা টিকপে পাৰিবহে কাৰণ গুৱাহাটীৰ কাৰণে টিকপে পাৰিব আমাৰ ইয়াতে 8 মাহত মাৰা যাব লাষ্টত আৰু এক এটা কাষত লাগে দিব লাগিব চিধা ডাইলগটো মাৰি দিয়ে আৰু এলে লৰা দে আৰু এক এটা লাগে দিলোঁ অৰে কিনকি পাৰিব হে আৰু আমাৰ যেতিয়া সৰু আছে তাৰ আগত পল্লি মানে সি আৰু গমেই নাপাব বোলে 100 টকাত পাইছোঁ আৰু এনেকুৱা টেষ্টৰ খানা কি মাৰি দিব আৰু কিৰলি গুৱাহাটীৰ মানুহগিলা অলপ খায় বুজি পাইছি না বহুত ধৰণৰ বস্তু এতিয়া আমাৰ মানুহৰ বাহিৰা বস্তু নিচে নাই গাঁৱৰ মানুহ কথা অলপ ভাতৰ ওপৰতে নিছে ডাইৰেক্ট ভাতটো গুৱাহাটীত মানুহ আৰু ভাতটো অলপ খায় কিন্তু চাইনিজ ফুডবিলাক বেছিকৈ খায় ফাষ্ট ফুডবিলাক ঘৰতে নিচে নাই তাৰ কিবা কেতিয়াহে এটা কাম কৰোঁ বলক টায়াৰ দুটা লওঁ লৈ পেলাই তাতে এই জেকেদি খুলি পেলাই লগাব দিওঁ
মই কিমান টাইম ৰখিব লাগিব তাতে এই অলপ টাইম আছোঁ আৰু চাই লওঁ আৰু পিকুহঁতকো মাতিছিলোঁ কেকটো কাটিবা, কিন্তু পিকুহঁতে কিবা কামত ব্যস্ত, মাজিটো ব্যস্ত, গতিকে তাতে আহিব নোৱাৰিলে। আজিৰ ভিডিঅ'টো এখনি আছিল দে, তাৰমানে আজি উল্টা কেক কাটিংটোৰে ভিডিঅ' দিলোঁ। নেক্সট আৰু এটা ভিডিঅ' আহিব, ভাল ভিডিঅ' আহিব। গতিকে আজিৰ ভিডিঅ'টো এখনি আছিল, গতিকে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আজিলৈ এইখিনি আছিল, বাই বাই।